চাওক যে ৩২ নং বিধানসভা বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন অহা ১৩ তাৰিখ মই নিৰ্দলীয় প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মনে প্ৰচাৰ আমাৰ কেন্দ্ৰীয় দিছে কিন্তু আমাৰ প্ৰচাৰত শংকিত হৈ শাসকীয় দলৰ কিছুমান নেতাই আমাৰ পোষ্টাৰবোৰ য'তে ত'তে ফাৰি পেলাইছে আমি পোষ্টাৰ ৰাতিপুৱা মাৰিলে ৰাতি নোহোৱা হৈ যায় এতিয়া মিউনিচিপালিটিও দেখা গ'ল যে আন দলৰ পোষ্টাৰবিলাক আছে AJP কংগ্ৰেছৰ তেওঁলোকৰ পোষ্টাৰ আছেই কিন্তু মোৰ পোষ্টাৰবিলাক তেওঁলোকে ঘূৰি ঘূৰি উঠাই আছে কি কাৰণত উঠাইছে মই নাজানো কিন্তু এটা দুখজনক কথা আজি মই এই সম্পৰ্কে ৰিটাৰ্নিং বিষয়াক মই লিখিত অভিযোগ দিম কাৰণ কি যুক্তিত আৰু কিয় মই যেহেতু বাছ গাড়ী মাটি টুকুৰাটো কাৰণ হয় মই বাছ গাড়ী পোষ্টাৰ বান্ধি মই না ৰাজহুৱা স্থানত মাৰিছোঁ না মই ক'ৰবাত ইলেক্ট্ৰিক পোষ্টত মাৰিছোঁ মাৰা নাই কিন্তু আজি মই বাছ গাড়ী বান্ধাৰ পিছতো তেওঁ আজি মোৰ পোষ্টাৰ উঠালে তেওঁলোক শংকিত হৈছে মোক দেখি আৰু মোৰ বিজয় যে নিশ্চিত সেইটো সি গম পাইছে কাৰণ এইবাৰ বঙাইগাঁও সমষ্টিবাসীয়ে জাতি আৰু ভেটিৰ স্বাৰ্থত মোক ভোট দিব তেওঁলোকে কোনো পইচাৰ স্বাৰ্থত নহয় কালি CM যেনেদৰে কৈছে যে কোচ ৰাজবংশীসকলক 3 জেনেৰেশ্যনৰ কাগজ নালাগে আৰে 3 জেনেৰেশ্যনৰ আগততো আপুনি পঠাই দিলে 3 জেনেৰেশ্যনৰ কাগজ লাগিব CM মোক দিয়া গ'লে নহ'ব কেবিনেট ডিচিশ্যন ল'ব লাগিব এটা কেবিনেট ডিচিশ্যন লোৱাৰ পিছত যে অমুকে 3 জেনেৰেশ্যনৰ কাগজ দিব লাগিব তাৰপিছত মই আহি মৌখিকভাৱে কম কাগজ দিব নালাগিব সেইটোতো আৰু যুক্তিসংগত কথা নহয় আগত তেওঁ কি ভাবিছে আৰু কোচ ৰাজবংশীসকলৰ ইতিহাস আচলতে নাজানে আজি ফণীভূষণ চৌধুৰী মোৰ সন্দেহ হৈছে সি কোচ ৰাজবংশী মানুহ হয় না নহয় কাৰণ যদি হল হয় তেনেহ'লেতো 97ক আমাক প্ৰবঞ্চনা নকৰে আজি আমি জনজাতি হৈ থাকিলোহেঁতেন আৰু সন্দেহ এটা হয় তেওঁ কোনো দিনেই এই বিগত 38 বছৰে কোচ ৰাজবংশীসকলৰ কাৰণে এষাৰো মাত তেওঁ বিধানসভাৰ মজিয়াত বা লোকসভাত যে গৈছে মাতা নাই গতিকে ইয়াৰ পৰা দেখা যায় যে কোচ ৰাজবংশীসকলক মাত্ৰ ভোট বেংক হিচাপে ফণীভূষণ চৌধুৰীয়ে সস্তীয়া ৰাজনীতি কৰিছে কোচ ৰাজবংশীসকলৰ উন্নয়নৰ কাৰণে কোচ ৰাজবংশীসকলৰ ডেভেলপমেণ্টৰ কাৰণে কোচ ৰাজবংশী ল'ৰা ছোৱালীৰ কৰ্মসংস্থাপনৰ পৰা আজি ফণীভূষণ চৌধুৰীয়ে ক'ব পাৰিব নেকি যে মোৰ সমষ্টিত মই 100জন 200জন কোচ ৰাজবংশী ল'ৰাক চাকৰি দিছোঁ এটাও চাকৰি দিব পৰা নাই সি তেওঁৰ কাৰ্যকালত দুই এটাই চাকৰি পাইছে আৰ্মি চিফে তেওঁলোকে নিজৰ অভিজ্ঞতাত পাইছে গতিকে ইয়াৰ পৰা দেখা যায় যে ফণীভূষণ চৌধুৰীয়ে সমষ্টিৰ কোনো উন্নয়ন কৰা নাই আৰু সমষ্টি উন্নয়ন নকৰাৰ কাৰণে এইবাৰ সমষ্টিবাসীয়ে মাৰ বান্ধি থিয় দিছে আৰু এই মাৰ বান্ধি থিয় দি এইবাৰ সমষ্টিবাসীয়ে যিহেতু ভেটি আৰু জাতিৰ স্বাৰ্থত এইবাৰ মোৰ ভোট দিব কাৰণ BTR চুক্তিৰ সময়ত 61খন গাঁও যাব ইয়াৰ আগতে BTAD চুক্তিত গাঁও গুচি গৈছে BRPL গুচি গ'ল আমাৰ গতিকে দেখা যায় নানান কথা চিন্তা কৰি এইবাৰ বঙাইগাঁও সমষ্টিবাসীয়ে এটাই কথা তেওঁলোকৰ মনত যে এইবাৰ আমি নিৰ্দলীয় প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মনক বিপুল ভোটত বিজয়ী কৰিম